মৰম দি মৰম কলৈ যা কলিজালৈ আশা কৰোঁ সকলো ভালে আছে আৰু মই ভালে আছোঁ। সেই আকৌ এদিন নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাই আপোনালোকে চাই আছে অভি ব্লগছ আৰু আহি দয়াহত ৰক্তিমক লগ ধৰি ল'লোঁ। ৰক্তিম এতিয়া মানে আমি ফুৰিব যাম ব'ল মানে ক'ৰ পৰা ঘৰৰ ওচৰত গৈ আছোঁ আমি আহি গ'লোঁ আমি এনেকৈ সিহঁতে কিবা ফটোশ্বুট কৰি আছিল এই দেজিহঁতে ব'লা এনে মেইন নাম হিমা চিমাই কিবা ফটোশ্বুট কৰি আছে কিবা ৰিল চিলছ বনাই আছে মোবাইল মাষ্টাৰ কেইটাই আৰু মই ইফালে আছোঁ মোৰ পিছত পাহাৰত গৈ আছোঁ এনেকৈ বহুত বেয়া ৰাস্তাৰে কিন্তু এটা দুৰ্ঘটনাবশতঃ মোৰ চেইনডাল পৰি গ'ল ট্ৰেইন তুলি লৈ পূৰা ভিতৰুৱা ৰাস্তাৰে আহি আছোঁ সিহঁত বহুত আগত গ'ল আৰু এতিয়া মই যাম ব'লা বহুত এনেকৈ আমি ঘৰৰ মাজত এয়া সিহঁত আগত পাইছে হৈছে নিতু খুৰা আৰু এনেকৈ আমি পথাৰ যাওঁ ব'লক সিহঁত আহি গ'লোঁ সিহঁতৰ ব'লক পুৰা মানে পথাৰত গৈ আছোঁ এতিয়া আমি এতিয়া পথাৰৰ মাজত এছামিজ বয় ইউটিউব চেনেল ৩,১০০ ভিউজ পাৰ কৰি দিলে সেইটো ভাল লাগিছে ছাবস্ক্ৰাইবাৰ পাৰ কৰা নাই দিয়ক আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব গতিকে এই চেনেলটি চাই থাকিব তাৰ চেনেলটিৰ সেই চেনেলটিৰ ভিডিঅ'বোৰ চাই থাকিব এছামিজ বয় ইউটিউব চেনেল আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু কাষত থকা ঘণ্টা বটনটো বজাই দিব গতিকে মৰম দি মৰম কলৈ যা কলিজালৈ